নমস্কাৰ বন্ধুসকল, নলবাৰীলৈ স্বাগতম। শ্ৰীকৃষ্ণা ইলেক্ট্ৰিকে আপোনাৰ কাৰণে লৈ আহিছে ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সা ময়ূৰী। নলবাৰী চহৰলৈ আপুনি সোমাওঁতে 500 মিটাৰ নিলগত পাব আপুনি শ্ৰীকৃষ্ণা ইলেক্ট্ৰিক ডিলাৰটো। আজি নতুনকৈ শুভ উদ্বোধনী কৰিছে আপোনালোকৰ কাৰণে। আৰু যদি আপোনালোকক সঁচাকৈ প্ৰয়োজন এখন ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সা, তেন্তে আপুনি আহক, মোৰ লগত মই চিনাকি কৰাই দিওঁ ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সা শ্ৰীকৃষ্ণা ইলেক্ট্ৰিকক। আহক বন্ধুসকল, দেখাই আছোঁ প্ৰৱেশ দুৱাৰ নলবাৰী জিলালৈ। সঁচাকৈ প্ৰশাসনে খুব সুন্দৰকৈ ধুনীয়াকৈ সজাই পৰাই তুলিছে নলবাৰী জিলাখনক। আৰু আপোনালোকক আজি মই চিনাকি কৰাই দিম ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সা ময়ূৰী শ্ৰীকৃষ্ণা ইলেক্ট্ৰিকৰ সহযোগত আপোনালোকক প্ৰথমবাৰৰ বাবে নলবাৰীলৈ। আমি গৈ আছোঁ ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সাৰ ডিলাৰটো সন্মুখলৈ আৰু চিনাকি কৰাই দিম আপোনালোকক, যাতে আপোনালোকে এখন ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সা আপোনালোকে ঘৰলৈ লৈ যাব পাৰে কোনো সমস্যা নোহোৱাকৈ। বন্ধুসকল মনত ৰাখিব, শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ সমীপতে ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সাৰ ডিলাৰটো আপোনালোকক মই চিনাকি কৰাই দি আছোঁ। বন্ধুসকল আমি আহি পাই গ'লোঁ ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সা ডিলাৰৰ সন্মুখ। আপোনালোকক দেখাই আছোঁ কেইবাখনো গাড়ী ডিছপ্লে ৰখা হৈছে, নিশ্চয় আপোনালোকৰ কাৰণেই ৰখা হৈছে। কেইবাটাও কালাৰ, বহুত ধুনীয়া কালাৰ। আজি শুভ উদ্বোধনীৰ কাৰণে সকলোকে নিমন্ত্ৰণ কৰা হৈছে আৰু সকলোবোৰ আহি পাইছে। মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ শ্ৰীকৃষ্ণা ইলেক্ট্ৰিকৰ এজন ছেলছ এক্সিকিউটিভৰ লগত। তেখেতৰ লগত আমি কথা পাতিম। আপোনাৰ ভাল নামটো? মোৰ নাম মনদীপ দলে। আচ্ছা, আপুনি শ্ৰীকৃষ্ণা ইলেক্ট্ৰিকৰ ছেলছ এক্সিকিউটিভ নহয় জানো? আচ্ছা, গাড়ীখন কেনেকুৱা প্ৰাইচ? গাড়ীখনৰ প্ৰাইচটো আপোনাৰ নেগেট প্ৰাইচটো হৈছে গাড়ীখনৰ 157,999। হয় হয় হয়। আৰু গাড়ীখন আপোনাৰ সহজ ঋণ উপলব্ধ আছে, যিকোনো বেংক ফাইনেন্স। হয় হয়, আহক আমি গাড়ীখনৰ ওচৰলৈ যাওঁ, গাড়ীখন দেখাওক আপোনালোকে গাড়ীখনত কি কি আছে। হয়, এইখন হৈছে আমাৰ ময়ূৰী গ্ৰেণ্ড। আচ্ছা, গ্ৰেণ্ড মডেল। এইটো মডেলত আপুনি ৰিভাৰ্ছ কেমেৰা পাব। হয়, ৰিভাৰ্ছ কেমেৰা আছে, আপুনি বেক কৰোঁতে সকলোখিনি এই স্ক্ৰীণতে দেখা পাই যাব। লগতে FM মিউজিক ছিষ্টেম আছে, ষ্ট্ৰং চাউণ্ড কোৱালিটি, আৰু আপোনাৰ ৱাইপাৰ আছে। লগত আমাৰ গাড়ীখনৰ মেইন বস্তুটো হৈছে সকলোবোৰ টমটমতে হেণ্ডেল লক ছিষ্টেমটো নাথাকে। আমাৰ গাড়ীখনত হেণ্ডেল লক ছিষ্টেমটো কৰি দিয়া হৈছে। লগতে চেণ্ট্ৰেল লক প্ৰচেছিং ছিষ্টেম আছে, যিটো ৰিম'টৰ দ্বাৰা আপুনি লক কৰিব পাৰে। তো ৰিম'ট দি যদি গাড়ীখন লক কৰে, এটা চেঞ্চৰ থাকে। যদি কোনোবাই গাড়ীখন ঠেলিবও বিচাৰে বা লৈ যাবও বিচাৰে, তো জেগাত আপোনাৰ চকা তিনিটা লক হৈ থাকি যাব। লগতে আমাৰ গাড়ীখনৰ চেচিছটো বহুত ষ্ট্ৰং আছে। টেকনিকেলি এইটো মন'কক চেচিছ বুলি কোৱা হয়। লগতে নতুন নতুন ফিচাৰ্ছ বহুত আহিছে, লাইক আপোনাৰ স্পীডোমিটাৰটো ডিজিটেল স্পীডোমিটাৰ, আৰু লাইটবোৰ আপোনাৰ LED লাইট, আৰু এই আপোনাৰ ফগ লেম্পখিনিও LED হয়। তো গাড়ীখন ফুলি আপগ্ৰেড হৈ আহিছে মাৰ্কেটত। নলবাৰীত সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। গৰমৰ কাৰণে এখন ফেনো দিয়া হৈছে নহয় জানো? ফায়াৰ এক্সটিংগুইছাৰ। আৰু চিটবোৰ সঁচাকৈ চিটবোৰ বহুত ভাল লাগিছে। হয় হয়। লগতে আপোনাৰ পানী বটল ৰাখিবৰ কাৰণেও এয়া দিয়া হৈছে। আৰু এটা আপোনাৰ স্পেচিয়েল ফিচাৰ কি, আমাৰ গাড়ীখনৰ এপাত চাবি দিয়ে সকলোবোৰ লক খোলা যায়। বেলেগ টমটমত আপুনি এক্সট্ৰাকৈ এটা তলা চাবি কিনি সেইটোত ওলমাবলগীয়া হয়। আপোনাৰ 4টা লিড এচিডৰ বেটাৰী থাকিব, ইষ্টমেন কোম্পানীৰ 135 এম্পেয়াৰৰ। আৰু বৰ্তমানটো ই ৰিক্সা মাৰ্কেটত যিমান ষ্ট্ৰং পাৱাৰফুল বেটাৰী আছে, তাত মানে এইটোৱে চবতছে ওপৰত। হয়, ইষ্টমেনতকৈ ওপৰত কোনো ই ৰিক্সাৰ বেটাৰী নাই। তো বেটাৰী আপুনি এনেই 1.5 বছৰৰ ৱাৰেণ্টি থাকে ইয়াতে, হ'লেও ডিলাৰে 3 মাহ এক্সটেণ্ড কৰি দিছে। 15 মান্থৰ পৰা আপোনাৰ 18 মাহ কৰি দিছে, 3 মাহ এক্সটেণ্ডেড ৱাৰেণ্টি আছে। তো বন্ধুসকল, মই আপোনালোকক দেখালোঁ নতুন ই ৰিক্সাখনৰ আপোনালোকৰ ফিচাৰ্ছ। আপোনালোকক ক'লে ছেলছ এক্সিকিউটিভজনে কিমান ধুনীয়াকৈ সুন্দৰকৈ সঁচাকৈ তেওঁ বুজাইছে। আৰু আপোনালোকৰ এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ লগত আপোনালোকে জড়িত হওক। আৰু আমাৰ এখন মানে নতুনকৈ যিটো ডিলাৰশ্বিপ খুলিছে, আপোনালোকে সহযোগ কৰক আৰু এখন নতুন ই ৰিক্সা ময়ূৰী আপোনালোক ঘৰলৈ লৈ যাওক। কাৰণ তেওঁ ক'লে যে ইয়াতে আপোনালোকে ফাইনেন্সৰ, তেখেতে কৈছে যে ফাইনেন্সৰ সুবিধা আছে, বেংকৰ সুবিধা আছে, আৰু স্পেচিয়েল ডিছকাউণ্টৰো সুবিধা আছে নহয় জানো? গতিকে ফেষ্টিভেল ছিজন চলিছে। হয়, গতিকে বন্ধুসকল আহক নলবাৰীলৈ। আৰু নলবাৰী মই আপোনালোকৰ এড্ৰেছটো কৈ দিছোঁ, গণেশ মন্দিৰৰ সমীপত 500 মিটাৰ দূৰত অপজিট শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ সন্মুখত নাম্বাৰ 1 ই ৰিক্সা ডিলাৰ আপোনালোকৰ কাৰণে ইয়াতে সুবিধাৰ কাৰণে ইয়াতে খোলা হৈছে। গতিকে বন্ধুসকল আহক। আৰু মই আপোনালোকক দেখাই গৈ আছোঁ ভিতৰৰ চৰা।
উদ্বোধনী মুহূৰ্তত সঁচাকৈ সজাই পৰাই তুলিছে ডিলাৰশ্বিপটোৱে। সকলো অতিথিক মতা হৈছে আৰু এই হোম যজ্ঞ কৰি আছে। আজি ইনগ্ৰেশ্যনৰ দিন। সঁচাকৈ বহুত বন্ধুসকল বহুত ভাল লাগিছে আৰু আপোনালোকে সহযোগ কৰিব বুলি আশা কৰিছোঁ। আৰু ইণ্ডিয়ান নাম্বাৰ 1 ই ৰিক্সাৰ যিটো আপোনাৰ কোম্পানী আছে, তেওঁ কোম্পানীৰ ৰিপ্ৰেজেণ্টেটিভ আমাৰ মাজত উপস্থিত আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। নলবাৰীলৈ শুভেচ্ছা থাকিলে আপোনালোক। ধন্যবাদ। আছে ইয়াতে দুজন আছে ৰিপ্ৰেজেণ্টেটিভ কোম্পানী আৰু অতিথিসকলক মতা হৈছে আজি শুভ উদ্বোধনীৰ দিন। কেনেকুৱা লাগিছে? ভাল লাগিছে নহয় জানো? দাদা কেনেকুৱা লাগিছে? ভাল লাগিছে। গোটেইকেইজন মানুহ আমি চিনি পাওঁ আগতে পৰাই। হয় হয়, ভাল লাগিছে। ঠিক আছে। মই দেখাই দিছোঁ আমাৰ অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা এজন মানুহ। তেতিয়াতো বন্ধুসকল আজিলৈ সামৰিছোঁ। মোৰ যদি চেনেলটো ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু ভৱিষ্যতে সুন্দৰ সুন্দৰ আপডেট মই আপোনালোকক দি থাকিম। আজিলৈ সামৰিছোঁ তেন্তে বাই বাই।